নমস্কাৰ। মানুহৰ মনটো হৈছে শক্তিশালী সঁজুলি। ইয়াক ভাল চিন্তাৰে পূৰণ কৰক আৰু আপোনাৰ জীৱন ভাললৈ সলনি হ'ব। আনৰ পৰা অনুপ্ৰাণিত হৈ আমি আগবাঢ়িবলৈ আৰম্ভ কৰিবহে পাৰোঁ। কিন্তু আগবাঢ়িবলৈ আমি নিজৰ সাহস আৰু কঠোৰ পৰিশ্ৰম কৰিবই লাগিব। নিজৰ ওপৰত বিশ্বাস ৰাখি কঠোৰ পৰিশ্ৰম কৰিলে আপুনি যিকোনো পৰিস্থিতিৰ সৈতে সংঘাত কৰি জয়ী হ'ব পাৰিব। তুমি তোমাৰ জীৱন যাত্ৰাৰ কাৰ্যক্ৰমসমূহ আগতে স্থিৰ কৰি লোৱা। দেখিবা এই সময়ত সিয়েই তোমাক মানুহ কৰি তুলিব। সত্যৰ পথত চলাটো কিছু কঠিন নিশ্চয় হ'ব, কিন্তু সেই পথত আপোনাক কোনেও পেলাব নোৱাৰিব। সুখ চন্দনৰ দৰে কাৰোবাৰ কপালত লগালে নিজৰ আঙুলিও সুগন্ধি হয়। জন্ম মৃত্যু সকলো ঈশ্বৰৰ হাতত। যদিও জন্মৰ পৰা মৃত্যু পৰ্যন্ত আপোনাৰ জীৱন যাত্ৰাত যদি আপুনি এবাৰো মানসিকভাৱে মৃত্যু হ'ব লগা নহয়, তেন্তে আপোনাতকৈ সুখী এই পৃথিৱীত কোনো নাই।